পাই চিন্তা কৰ মই এতিয়া বিদায় হে মাগে শুন শুন দেৱৰাজ মুহুৰ বচন অমৃত লক্ষ্যৰ হেতু কৰ প্ৰতিকাৰ মন স্থিৰ কৰা দেৱৰাজ মন স্থিৰ কৰা বৰ্তমান দেৱৰাজ আহক নহৰা আপোনাৰ বাবে আমি অপেক্ষা কৰি আছো উপযুক্ত সময়ত উপস্থিত হৈছিল দেৱৰাজ কিয় অকস্মাত প্ৰয়োজন হ'ল আমাক এই দেৱ সমাজত গৃহপতি আপোনাৰ ইচ্ছা বাধা শক্তি স্বয়ং গতিকে ইচ্ছা কৰি এইবাৰ দেৱতা উপকাৰ কৰক প্ৰসংসাৰে নাই প্ৰয়োজন মূল কথা কওক ভাঙি পাতি দেৱৰাজ দেৱতাৰ ওপৰত প্ৰতিশোধ ল'বলৈ মহামুনি দস্তাই মহান যজ্ঞৰ আয়োজন কৰিছে গতিকে দেৱৰাজ আপোনাৰ বুদ্ধিৰ দ্বাৰা মুনিৰ মস্তিষ্ক উদ্ভ্ৰান্ত কৰি অন্য পথে পৰিচালিত কৰক দেৱতাৰ ৰহিত চিন্তা কৰি মহৰ্ষি দস্তাই মহাযজ্ঞ আয়োজন কৰিছে মই কিন্তু একো বুজিব পৰা নাই দেৱৰাজ বিশ্বৰূপ ভণ্ডৰ বাসন দস্তাৰ কণয় নিজ দুখে হত হ'ল আমাৰ হাতত তাৰ প্ৰতিশোধ ল'বলৈ মহামুনি দস্তাই মহান যজ্ঞৰ আয়োজন কৰিছে মোৰ বোধেৰে কিন্তু ইয়াত দস্তামুনিৰ কোনো দুখ নাই দুখ কৰিছা যেতিয়া দণ্ডটো পাবই লাগিব তেন্তে তুমি আমাক সহায় নকৰা আমাৰ সহায় হ'ব দেৱতাৰ উপহাৰ সাধন কৰি দিব লাগে দেৱতা উচিত